মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ জীৱবিজ্ঞানৰ প্ৰথমটো অধ্যায় প্ৰজননৰ বিষয়ে আলোচনা কৰিম। আৰু প্ৰজননৰ লগত থকা অধ্যায়কেইটা হ'ল জীৱৰ প্ৰজনন, সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন, মানুহৰ প্ৰজনন আৰু প্ৰজনন জড়িত স্বাস্থ্য। ইয়াৰ ভিতৰত আমি অধ্যায় 1 জীৱৰ প্ৰজননৰ বিষয়ে আলোচনা কৰিম আৰু এই জীৱৰ প্ৰজননৰ সবিশেষ জানিবলৈ আমি চেষ্টা কৰিম। এতিয়া কথা হ'ল, জীৱৰ প্ৰজনন বুলিলে আমি কি বুজোঁ, আৰু আমি যদি জীৱ সম্পৰ্কে আলোচনা কৰোঁ তেতিয়া জীৱৰ এটা অন্যতম বৈশিষ্ট্য হ'ল প্ৰজনন। আৰু এই প্ৰজননৰ দ্বাৰাই জীৱই নিজৰ প্ৰজাতিটো ৰক্ষা কৰে আৰু প্ৰজাতিটোৰ পৃথিৱীত ধাৰাবাহিকতা ৰক্ষা কৰাৰ কাৰণে প্ৰজননেই এক উত্তম চৰিত্ৰ। প্ৰজনন বুলি কওঁতে আমাৰ মনলৈ আহে যে জীৱবিলাকে নিজৰ নিচিনা হুবহু জীৱৰ বা অনুৰূপ জীৱৰ সৃষ্টি কৰে। এই জীৱবিলাকে নিজৰ নিচিনা অনুৰূপ জীৱ সৃষ্টি কৰা যিটো প্ৰক্ৰিয়া, তাক আমি প্ৰজনন বুলি ক'ব পাৰোঁ। গতিকে এই প্ৰজনন জীৱ এটাৰ জীৱন কালতেই কৰে আৰু নিজৰ নিচিনা অনুৰূপ জীৱৰ সৃষ্টি কৰি পৃথিৱীত নিজৰ প্ৰজাতিটো বৰ্তি থকাত সহায় কৰে। কিন্তু এতিয়া কথা হ'ল, জীৱৰ এই প্ৰজনন কেইবা প্ৰকাৰৰো আছে আৰু মূলতঃ বিজ্ঞানীসকলে জীৱৰ প্ৰজননক দুটা ভাগত ভাগ কৰে। ভাগ দুটা হ'ল অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। কিন্তু অযৌন প্ৰজননৰ লগত জড়িত অন্য এটা দিশ, সেইটো হৈছে অংগজ প্ৰজনন। আৰু অংগজ প্ৰজননক বহুতো বিজ্ঞানী অযৌন প্ৰজননৰে এটা ভাগ বুলি ক'ব খোজে। তোমালোকে নিশ্চয় জানা যে কোষ বিভাজনত মাইট'চিছ আৰু এমাইট'চিছ আৰু মিঅ'চিছ নামৰ 3 প্ৰকাৰৰ কোষ বিভাজন আছে। আৰু জীৱৰ অযৌন প্ৰজননৰ লগত জড়িত হৈ থাকে এমাইট'চিছ আৰু মাইট'চিছ। আৰু এমাইট'চিছ আৰু মাইট'চিছ প্ৰক্ৰিয়াৰে যদি জীৱই প্ৰজনন প্ৰক্ৰিয়া কৰে, অৰ্থাৎ যি প্ৰজনন প্ৰক্ৰিয়াৰ লগত এমাইট'চিছ আৰু মাইট'চিছ নামৰ কোষ বিভাজন জড়িত হৈ থাকে, সেইবিলাকক আমি অযৌন প্ৰজনন বুলি ক'ব পাৰোঁ। আৰু যৌন প্ৰজননত আমাৰ জনন কোষ সৃষ্টিৰ সময়ত ৰাসাত্মক বিভাজন বা মিঅ'চিছ কোষ বিভাজন জড়িত হৈ থাকে। এতিয়া আমি অযৌন প্ৰজননৰ বিষয়ে আলোচনা কৰিম। আৰু অযৌন প্ৰজনন আমি সকলোবিলাক কথাই যদি সামৰি লওঁ তেতিয়া আমাৰ অধ্যায়টো দীঘলীয়া হ'ব। গতিকে আমি পোনপ্ৰথমে অযৌন প্ৰজননৰ যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ আছে তাৰ বিষয়ে আলোচনা কৰিম। আৰু আমাৰ ইতিমধ্যে পাঠ্যপুথিত দিয়া আছে যে অযৌন প্ৰজননৰ প্ৰথম চিত্ৰ এটা তোমালোকে চালে দেখিবা যে তাত ইষ্টৰ মুকুলন প্ৰক্ৰিয়াটো দিয়া আছে আৰু এমিবাৰ বিভাজনৰ প্ৰক্ৰিয়াটো দিয়া আছে। এই অযৌন প্ৰজননত এমাইট'চিছ কোষ বিভাজন জড়িত হৈ আছে। আৰু ইয়াত মাত্ৰ দ্বিখণ্ডিত হৈছে, বিশেষকৈ এমিবাৰ ক্ষেত্ৰত। আৰু ইষ্টৰ ক্ষেত্ৰত তোমালোকে দেখিবা যে এক টেমুনাৰ সৃষ্টি কৰি মুকুলৰ সৃষ্টি কৰিছে। কিন্তু অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ প্ৰকৃতিত যথেষ্ট গুৰুত্ব আছে। সেই গুৰুত্বকেইটাৰ বিষয়ে আমি পোনতে আলোচনা কৰোঁ। অযৌন প্ৰজনন একেবাৰে সৰল আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়াত মাত্ৰ এটা জীৱই এককভাৱে সন্তান জন্ম দিব পাৰে, অৰ্থাৎ নিজৰ নিচিনা হুবহু জীৱৰ সৃষ্টি কৰিব পাৰে অযৌন প্ৰজননত। আৰু সেইকাৰণেই অযৌন প্ৰজননক কৃত্ৰক বা ক্লোন বুলি ক'ব পাৰি। অযৌন প্ৰজননৰ যদি আমি প্ৰকৃতিত গুৰুত্বটো চাওঁ, তেতিয়াহ'লে অযৌন প্ৰজননত সৃষ্টি হোৱা যিবিলাক জীৱ আছে, এই জীৱবিলাকৰ ক্ৰমবিকাশৰ যিটো ভূমিকা,
এইটো কম। অৰ্থাৎ অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ ভূমিকাটো ক্ৰমবিকাশত কম, কিয়নো এই অযৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা জীৱই সিহঁতৰ দেহত পিতৃ মাতৃ দেহৰ হুবহু বংশগত পদাৰ্থখিনি লৈ আহে আৰু সেইবাবেই ইয়াত বংশগত পদাৰ্থৰ কোনো পৰিৱৰ্তন নহয় আৰু ইয়াত প্ৰকাৰণ নঘটে। ফলস্বৰূপে ইয়াত ক্ৰমবিকাশ হোৱাৰ যিটো সম্ভাৱনা এইটো যথেষ্ট কমি যায়। আমাৰ পাঠ্যপুথিত লিখা আছে যে অযৌন প্ৰজননত মাত্ৰ এটা জীৱই এককভাৱে সন্তান জন্ম দিব পাৰে। ইয়াৰ ফলস্বৰূপে উৎপন্ন হোৱা সন্তানসমূহ অকল একেই নহয়, আনকি সিহঁতৰ পিতৃপুৰুষৰ সমৰূপ হয়। এই সতি সন্ততিবোৰ আৰু আনুবংশিকভাৱে সদৃশ হয়। গতিকে এই আনুবংশিকভাৱে সদৃশ জীৱবিলাকক আমি কৃতক বা ক্লোন বুলি ক'ব পাৰোঁ। আৰু আমাৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক এই যি পৰীক্ষা, এই পৰীক্ষাত অযৌন প্ৰজননৰ এই কৃতক বা ক্লোন সম্পৰ্কে প্ৰশ্ন সঘনে আহি থকা দেখা যায়।